মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 2ৰ ওপৰত। গতিকে আহা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 2ত কি কৈছে যে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে P0, P1 আৰু P2 নিৰ্ণয় কৰা। তাৰ মানে কি যে তলত কিছুমান আমাক বহুপদ দিছে য'ত পলিনোমিয়েলছ তাৰ মানে যিটো আমাৰ চলক আছে সেই চলকৰ মান ইয়াত কি আছে y চলক, ইয়াত কি আছে t, ইয়াত x, ইয়াতো x। এই চাৰিটা আমাক বহুপদ দিছে। এই চাৰিটাত গোটেইকেইটাত আমাৰ কি কৰিব লাগে? চলকৰ ঠাইত প্ৰথমে 0 বহাব লাগে আৰু এই বহুপদটোৰ মান উলিয়াব লাগে। তাৰপিছত চলকৰ ঠাইত 1 বহালে এই বহুপদটোৰ মান কিমান হ'ব? তাৰপিছত চলকৰ ঠাইত 2 বহালে বহুপদবোৰৰ মান কিমান হ'ব? তাৰমানে আমাক চাৰিটা বহুপদ দিছে যে এই চাৰিটা বহুপদত আমি কি কৰিব লাগে? চলকৰ ঠাইত 0, 1 আৰু 2 বহুৱাই পেলাই প্ৰত্যেকৰে মান নিৰ্ণয় কৰিব লাগে। গতিকে আহা আমি কুৱেশ্যন নম্বৰ 2ৰ 1 নম্বৰ কুৱেশ্যনটো সলভ কৰোঁ। কুৱেশ্যন নম্বৰ 1টো দিছে py is equal y square minus y plus 1। এতিয়া আমি উলিয়াব লাগে কি? চলকৰ ঠাইত 0 দি পেলাই এই বহুপদটোৰ মান উলিয়াব লাগে। তাৰপিছত 1 দি পেলাই এই বহুপদটোৰ মান উলিয়াব লাগে আৰু 2 দি পেলাই এই বহুপদটোৰ মান উলিয়াব লাগে। এতিয়া আমি কুৱেশ্যন নম্বৰ 1ৰ সলিউশ্যনটো কৰিম। কি লিখিম? ইয়াত কি দিছে আমাক বহুপদটো? py is equal y square minus y plus 1। এতেকে আমাক প্ৰথমে কি কৈছে? p 0 ল'ব লাগে। তাৰমানে কি চলকৰ মান y ৰ ঠাইত আমি কি ল'ব লাগিব? 0 ল'ব লাগিব। গতিকে চোৱা 0 ল'লে কি হয়? y ৰ ঠাইত কি লৈছো? 0। প্ৰথমে আমাক কি কৈছে? 0 দি পেলাই উলিয়াব লাগে। তাৰমানে চলকৰ ঠাইত আমাৰ 0 ল'ব লাগে। এতিয়া চোৱা ইয়াৰ চলক কিমান? y। গতিকে y ৰ ঠাইত কিমান? 0। 0 স্কুৱেৰ মাইনাছ y। y ৰ মান কিমান? 0 প্লাছ 1। 0 স্কুৱেৰ মিন্স কি? 0 মাইনাছ 0 প্লাছ 1। এতিয়া 0 পৰা 0 গ'ল, কি থাকিল? 0 প্লাছ 1। গতিকে কি থাকিব? প্লাছৰ 1 থাকিব। তাৰপিছত P1 আকৌ P1 তাৰমানে কি? চলকৰ ঠাইত কি বহাম? 1 বহাম। কি হ'ব? y স্কুৱেৰ। y স্কুৱেৰ ঠাইত কিমান বহিব? 1 স্কুৱেৰ মাইনাছ 1 প্লাছ 1। চোৱা y ৰ মান কিমান? চলকৰ মান কিমান? 1। গতিকে চলকৰ ওপৰত কি আছে? স্কুৱেৰ। গতিকে কি দিছোঁ? স্কুৱেৰ। তাৰপিছত মাইনাছ চলক y। y ৰ মান কিমান? 1। 1 স্কুৱেৰ মানে কি? 1 মাইনাছ 1 প্লাছ 1। এতিয়া চোৱা কিমান থাকিব? 1টো কিহত আছে? প্লাছৰ। আৰু 1টো কিহত আছে? মাইনাছৰ। গতিকে মাইনাছৰটো তোমাৰ ঋণ বুলি ধৰি ল'বা আৰু প্লাছৰটো তোমাৰ হাতত আছে বুলি ধৰি ল'বা। এতিয়া তোমাৰ হাতত 1 টকা আছে, তুমি 1 টকা দি দিছা। কিমান থাকিল? 0 প্লাছ 1। কিমান থাকিব? 1। এতিয়া চোৱা চলকৰ মান যদি কি হয়? 0 হয়, তেতিয়াও আমাৰ বহুপদৰ মান কিমান ওলায়? 1 ওলায়। আৰু যদি চলকৰ মান 1 হয়, তেতিয়া বহুপদৰ মান কিমান ওলায়? 1 ওলায়। আকৌ আমি চাওঁ কি লৈ পেলাই? চলকৰ মান কিমান লৈ পেলাই? 2 লৈ পেলাই। আকৌ P2 2 স্কুৱেৰ মাইনাছ 2 প্লাছ 1। চোৱা বহুপদটো কি আছিলে? y স্কুৱেৰ। গতিকে y স্কুৱেৰ ঠাইত কিমান দিলোঁ? 2 স্কুৱেৰ। কিয়? যে চলকৰ ঠাইত আমি কিমান লৈছোঁ? চলকৰ মান 2। তাৰপিছত চোৱা কি আছিলে? মাইনাছ y। গতিকে কি হ'ল? মাইনাছ 2। তাৰপিছত প্লাছ 1। 2 স্কুৱেৰ মানে কিমান? 4। 2ৰ বৰ্গ কিমান? 4
-2 + 1 এতিয়া চোৱা 4 আগত কিবা চিন আছে নে নাই তাৰ মানে কি প্লাস তোমাৰ হাতত 4 টকা আছে এতিয়া যেটো মাইনাস এটো তুমি ঋণ বুলি ধৰি লোৱা 4 টকা আছে তুমি কি কৰিছা 2 টকা দি দিছা কিমানটা থাকিব 2 টকা প্লাস 1 কিমান হল 3 গতিকে আমি কি পালো যে চলকৰ মান যদি 0 হয় তেতিয়ালে বহুপদৰ মান কিমান হয় 1 হয় চলকৰ মান যদি 1 হয় তেতিয়ালে বহুপদৰ মান কিমান হয় 1 হয় আৰু চলকৰ মান যদি 2 হয় তেতিয়ালে বহুপদৰ মান কিমান হয় 3 হয় এটা আছিল কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন তাৰ পিছত আমি দ্বিতীয়টো চাম সোয়া দ্বিতীয় নম্বৰ কোৱেশ্চনটো কি হ'ল দ্বিতীয় নম্বৰ বহুপদটো যে pt = 2 + t + twice t square minus t cube এই বহুপদটো কি কৰিব লাগে চলকৰ মান 0 লব লাগে ইয়াত চলক কি আছে t চলকৰ মান প্ৰথমে 0 লম 1 লম তাৰ পিছত 2 লম চলকৰ মান 0 ললে এই বহুপদটোৰ মান কিমান হ'ব আমাক হেতু উলিয়াব লাগে চলকৰ মান যদি আমি 1 লও তেতিয়ালে এই বহুপদটোৰ মান কিমান হ'ব হেতু উলিয়াব লাগে আৰু যদি চলকৰ মান 2 হয় তেতিয়ালে এই বহুপদটোৰ মান কিমান হয় এতিয়া প্ৰথমে কি লম চলকৰ মান 0 গতিকে লিখিম আমি ইয়াত p t = 2 + t + twice t square minus t cube এটা চোৱা এতেকে কিমান হ'ব চলকৰ মান প্ৰথমে কিমান কৈছে মই লবলৈ 0 গতিকে আমি প্ৰথমে কি লম t ৰ মান 0 লম চোৱা 2 প্লাস এত কি আছে t ৰ মান কিমান 0 প্লাস 2 এত কি আছে t ৰ মান কিমান 0 গতিকে 0 কি হ'ব স্কয়ার মাইনাস t কিউব দ্যাট মিন্স কি 0 কিউব এটা চোৱা 2 + 0 দ্যাট মিন্স কি 0 যাৰ লগতে যোগ নকৰাকে সেই সংখ্যাটোই হ'ব হয় নহয় এটা তোমাৰকে ধৰি লোৱা 2 টকা আছে এটা তোমাক কোনোবা 1 টকা দিয়া না তাৰ মানে কি 0 1 টকা দিয়া নাই গতে তোমাৰ কিমান টকা 2 টকা দেখিব আচ্ছা তাৰ পিছত চোৱা একজন আছে 2 এতিয়া 0 যিমান বাৰে স্কয়ার কিউব যে নকৰা কিয় 0 ওলাব 0 স্কয়ার মানে কি 0 কেইটা বৰণ দুটা 0 * 0 = কি 0 গতিকে 2 * 0 মাইনাস ইয়াতো ঠিক একই কথা 0 কেইটা বৰণ আছে তিনিটা গতিকে কি হ'ব 0 হ'ব 0 এতিয়া চোৱা কি হ'ব 2 * 0 = 0 এতিয়া 0 পৰা 0 গল 0 থাকিল এতিয়া কিমান থাকিব 2 তাৰ পিছত কি উলিয়াব লাগে p1 আকৌ চলকৰ মান কিমান লব লাগে 1 এতিয়া চোৱা চলকৰ মান 0 বহুপদৰ মান কিমান হল পলিনোমিয়াল মান কিমান হল 2 হল এতিয়া চোৱা চলকৰ মান যদি 1 হয় তেতিয়ালে বহুপদৰ মান কিমান হয় 2 প্লাস কি আছিল ইয়াত t ৰ মান কিমান এতিয়া 1 প্লাস 2 ইনটু কি চলকৰ মান কিমান এতিয়া t আছে নাই আছে গতিকে চলকৰ মান কিমান লৈছো 1 গতিকে কি হৈ যাব 1 স্কয়ার মাইনাস t cube that means 1 cube এতিয়া চোৱা 2 + 1 = কিমান 3 প্লাস 1 ক স্কয়ার কৰা কিউব কৰা যে নকৰা কি 1 হ'ব কাৰণ 1 স্কয়ার means কি 1 কেইটা পূৰণ দুটা 1 গুণ কিমান 1 গতিকে ইয়াত কিমান হ'ব 2 * কিমান 1 = কিমান 2 2 মাইনাস 1 কিউব মানে 1 এতিয়া চোৱা 2 টকা আৰু 3 টকা কিমান টকা 5 টকা 5 ৰ পৰা কিমান বিগ হ'ব 1 5 ৰ পৰা -1 কিমান হল 4 গতিকে চলকৰ মান যদি 1 হয় তেতিয়ালে বহুপদৰ মান কিমান হয় 4 হয় তাৰ পিছত আকৌ চোৱা আকৌ আমাক কি উলিয়াব দিছে চলকৰ মান যদি কিমান হয় চলকৰ মান 2 হলে বহুপদৰ মান কিমান হ'ব তে চোৱা p2 = কি আছিল 2 প্লাস t ৰ মান কিমান এতিয়া 2
প্লাছ 2 ইনটু মাইনাছ 2 কিউব। এতিয়া চোৱা কিমান হয় 2 প্লাছ 2 ইকুৱেল কিমান 4 প্লাছ 2 স্কুৱেৰ মানে কি 4 4 ইনটু 2 ইকুৱেল কিমান 2 ইনটু 4 ইকুৱেল কিমান 8 মাইনাছ 2 কিউব মানে কি 2 কিউব মানে কি 2 কেইটা পূৰণ হৈ আছে 1 2 3টা 2 2 4 4 2 8 এতিয়া চোৱা 8 আছিলে কিমান প্লাছৰ 8 মাইনাছ তাৰমানে তোমাৰ ধৰি লোৱা 8 টকা আছে 8 টকা গুচি গ'ল কিমান থাকিল 0 গতিকে 4 প্লাছ 0 ইকুৱেল 4 এতিয়া চোৱা যদি চলকৰ মান 0 হয় তেতিয়াহ'লে পলিনোমিয়াছৰ মান কিমান হয় 2 চলকৰ মান যদি কিমান হয় 1 হয় পলিনোমিয়াছৰ মান কিমান হয় 4 আৰু যদি চলকৰ মান 2 হয় তেতিয়াহ'লে বহুপদটোৰ মান বা পলিনোমিয়াছৰ মান কিমান হয় 4 এইটো আছিলে দ্বিতীয় নম্বৰ কুৱেশ্যনৰ সলিউশন তাৰ পিছত আমি চাম তৃতীয় নম্বৰ কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 থাৰ্ড প্ৰশ্নটো হ'ল px is equal x cube হয়নে গতিকে আমি কি লিখিম ইয়াত px is equal x cube আমাক কি কৈছিলে কি উলিয়াব লাগে p0 মান উলিয়াব লাগে p1 ৰ মান উলিয়াব লাগে আৰু p2 ৰ মান উলিয়াব লাগে গতিকে এতেকে প্ৰথমে আমি কি লম 0 চোৱা x ৰ ঠাইত তাৰ মানে চলকৰ ঠাইত কিমান হ'ল 0 গতিকে কি হ'ব 0 কিউব তে 0 কিউব হলে কিমান 0 তাৰ পাছত চোৱা p1 মানে কি 1 ৰ কি কিউব হয়নে চলক কি x গতিকে x ৰ মান কিমান 1 তে 1 ৰ কিউব কৰিলে কিমান 1 তাৰ পিছত p2 কি হ'ব 2 কিউব কিমান 8 2 কিউব মানে কি চোৱা 2 কেইটা পূৰণ 2 কিউব মানে হ'ল 2 তোমাৰ কেইটা পূৰণ 3টা 2 2 4 4 2 8 এটো হৈ গ'ল কুৱেশ্যন নম্বৰ 2 ৰ তৃতীয় প্ৰশ্নৰ সলিউশন তাৰ পিছত কুৱেশ্যন নম্বৰ 4 আমাক দিছে px is equal x minus 1 whole into x plus 1 এতিয়া সো ইয়াত সলিউশন কেনেকৈ কৰিম ইয়াত px is equal x minus 1 whole into x plus 1 a plus b whole into a minus b is equal কি a square minus b square আমি এটা সূত্র পাইছিলো a plus b whole into a minus b is equal a square minus b square আমি এটো এনেকৈ কৰিব পাৰিম যদি এনেকৈ কৰো তেতিয়ালে কি হ'ব a minus b whole into a plus b is equal কিমান a square minus b square a square মানে কি x square ইয়াত চোৱা এটো x আছে এটো x আছে এটো কি হৈছে a square গতে কি হ'ব x square তাৰ পিছত মাইনাস b square এটো 1 এটো b গতে কি হৈছে 1 square মানে তেতিয়ালে এতেকে p0 is equal কি হ'ব x square মানে কি x মান কিমান লৈছা 0 তাৰ মানে কি x মানে কি ইয়াত চলক গতিকে কি হ'ব স্কয়াৰ হ'ব মাইনাস কি 1 স্কয়াৰ হয়নে এটা চোৱা -1 স্কয়াৰ মানে কি ইয়াত যদি আৰু অকণ আমি সমাধান কৰো তেতিয়ালে কি হৈ যাব x স্কয়াৰ - 1 স্কয়াৰ মানে কি 1 গতিকে আমি এটো নিলিখিলেও হ'ব চোৱা কি হৈ আছে 0 স্কয়াৰ মানে কি 0 গতিকে কি হ'ব 0 - 1 তাৰ মানে কি -1 তাৰ পিছত আকৌ p কি 1 তাৰ মানে p1 এতিয়া চোৱা
ষোল্ল কমন কিমান লৈছোঁ 1 তেতিয়াহ'লে কি হৈ যাব x স্কুৱেৰ মাইনাছ 1 x স্কুৱেৰ মানে কি x স্কুৱেৰ ঠাইত কিমান বহিব 1 স্কুৱেৰ মাইনাছ 1 এতিয়া 1 স্কুৱেৰ মানে কি 1 1 স্কুৱেৰ মানে কি 1 হয় মাইনাছ 1 ইকুৱেল কিমান 0 প্লাছৰ 1 মাইনাছ 1 কেনচেল তাৰমানে তোমাৰ হাতত 1 টকা আছিলে 1 টকা দি দিলা কিমান থাকিল 0 তাৰপিছত আকৌ কিমান 16 ক্ৰমান কিমান 2 এটা 16 ক্ৰমান 2 হলে কি হ'ব x স্কয়ার মাইনাস 1 এটা x স্কয়ার মানে কি 2 স্কয়ার মাইনাস 1 2 স্কয়ার মিন্স কি 4 2 এর বর্গ কিমান 4 মাইনাস 1 ইজ ইকুয়াল কিমান 3 কারণ কি তোমার 6 টাকা আছিল তুমি 1 টাকা দি দিছা কিমান টাকা থাকিল 3 টাকা গতিকে এটি হল কোশ্চেন নাম্বার 2 এর ফোর্থ পার্টৰ সলিউশন গতিকে আজিলৈ এই ভিডিওটি ইমানেই যদি তোমালোকৰ এই ভিডিওটো চাই ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা